नैबे स्क्रिनाव दोननाय सासे लाइमोन सिख्लाखौ नैबे स्क्रिनाव होनाय बोराया नैबे लेट्रिनाव बुथारनानै नैबे लेट्रिन सिङाव गारनानै दोनदोंमोन। खोनानाय मथे माने नैबे सिख्लाजों आरो बे बोराइजों सोमोन्दो दङमोन होननाय खोनानो मोन्दों आरोना, आरो मास मोनबासोनि दङमोन होननानै बुंनाय खोनानो मोन्दों आरोना। এজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক। দেৱতা বুলি পূজা কৰে। দেৱতা পূজা কৰিছিলোঁ। আপুনি কিয় কৰিলে নকয়? কিয় কৰিলে নকয়? নামটো কি আপোনাৰ? নামটো কি আপোনাৰ? नोंथांमोननिसिम मोनसे जोबोद दुखुनांथाव आपडेट भिडिअ लानानै फैदों आरोना। नोंथांमोना टाइटेल थाम्बनेल आरो इन्ट्र नायनानै मिन्थिखाबाय। भिडिअखौ फारसेनिफ्राय फुल नाय, स्किप खालायनानै नायनाङा। स्किप खालायनानै नायबा बुजिनाय नङा आरोना। मानो होनबा सासे फरायसा गथ' माने सासे लाइमोन गथ' आरोना, कलेजाव फरायबाय थानाय नैबे स्क्रिनाव होनायानो। मानो होनोब्ला बुथारनानै मोनसे लेट्रिनाव गारनानै दोनदोंमोन आरोना। ओमफ्राय दा हमनानै मोनबाय बे मानसिखौ। ओमफ्राय दा नोंथांमोन नैबे मानसियानोमोन आरोना। नै दा सासे मानसिया जुदि फरायोबा गोबां सिमां थायो नङा होमबा? सासे मानसिया गोबां मोनसे जाफुंनायनि थाखाय मोनसे टारगेट लानानै फरायो नङा होमबा? बे सासे बोराया माने बे सासे लाइमोन सिख्लाखौ बुथारनानै लेट्रिन सिङाव गारनानै दोनदों आरोना, नैबे बोरायानो। दा बेखौ हमनानै मोनबाय। नोंथांमोना ओमफ्राय भिडिअखौ फारसेनिफ्राय फुल नाय, स्किप खालायनाङा। स्किप खालायनानै नायबा बारा बुजिनाय नङा आरोना। बेनिखायनो नोंथांमोना फुल नायनानै थांबानो जाबाय। आरो नोंथांमोना बबे बबे डिस्ट्रिक्टनिफ्राय आंनि भिडिअखौ नायो कमेन्ट बक्सनि गेजेरै कमेन्ट खालामनानै खिथाहरबानो जाबाय आरोना। बेनिफ्राय नोंथांमोना गोबाङानो जानो हागौ ब्लग भिडिअबो नायनानै मोजां मोनो। नोंथांमोना जुदि सोरबाफोर ब्लग भिडिअ नायनानै मोजां मोनोबा नैबे स्क्रिनाव होनायानो आरोना चेनेलनि नामा। बिनिफ्राय डिसक्रिपसनाव आङो लिंकखौ होना दोनदों, थांनानै नायहैबानो जाबाय आरोना। ओमफ्राय नोंथांमोना फार्स्टआवनो नैबे आपडेटखौ नायनानै लाग्रो, जे सासे लाइमोन सिख्लाखौ मानि थाखाय बुथारनाय। नैबे भिडिअखौ नायनानै लाबा मिन्थिनानै मोनगोन आरोना। এই ফুটাতেদি নোসোমায়, দাঙি ভৰাইছে। মানুহ আছে, মানুহ আছে কেলা। ইয়াত আৰু কিমান মাল সোমাইছে ঠিক নাই। চেণ্ডেল দুযোৰ আছে, দিছে নাই? দুযোৰ আছে কেলা। চেণ্ডেল দুযোৰ আছে, দিছে নাই? ছোৱালী এজনী সেইটো কাৰ আছে? সেইটো তাইৰে হ'ব। ইযোৰ চাগে আৰু পেলাইছিলে নেকি ঠিক নাই। পাকাব নোৱাৰে ছোৱালী এখন দাঙিব লাগিব। ক'ত পাৰিব নহয়, এখন দাঙি লৈছে। অকলে ডাঙৰ নহয়। বহুত কথা কৈ আছিলে। ওচিয়ে কৈছে ননচেন্স, গেট আউট। কি বিনা দুখী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছ তই? যেতিয়ালৈকে আমি অচিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেডবডি আমি চমজি নলওঁ, আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনীৰ সৎকাৰ ব্যৱস্থা কৰিম। আজি দিনৰ ভাগত আপোনালোকে দেখিছিলে যে কেছ এটা হৈছিল, আৰু সেই কেছটোৰ সংক্ৰান্তে আমি গম পাইছিলোঁ যে মানুহ এজন আটক কৰা হৈছিলে, এৰেষ্ট কৰা হৈছিলে আমাৰ। আৰু সেই এৰেষ্ট কৰা মানুহজনে আপোনাৰ যোনগৰাকী ছোৱালী মিচিং হৈছিলে, হেৰাইছিলে, তেখেতৰ আমি ফটো পাইছোঁ। আৰু বেছড অন দ্য ইনফৰ্মেশ্যন যিটো একিউজডে কৈছে, তেওঁ যি ভিত্তিত কৈছে আমি সেই ভিত্তিতে আহিছোঁ, বিচাৰিছোঁ, আৰু তেখেতৰ ফটো পাইছোঁ। আৰু তেখেতে কোৱাৰ মতে, যোনজন একিউজড হয় সেইজনে কোৱাৰ মতে তেখেতে ছোৱালীগৰাকীক মাৰ্ডাৰ কৰিছে। এতিয়া বৰ্তমানলৈকেতো নাই, যদি কিবা আমি গম পাওঁ তেওঁৰ এগেইনষ্টতো আমি একশ্যন ল'ম, গোটেইখিনি কৰি যাম। সেইখিনি বস্তু এনেকুৱা হৈছে, তেখেত আমি গম পাওঁ মতে 11টা 11:30 মানত চাগে কলেজৰ পৰা ওলাইছে। তাৰপিছত তাৰ পৰা তেখেত ইয়াত লগ কৰিব আহিছিল, লগ কৰিবলৈ এই ঘটনা হৈছিল। যোৱাকালি মই যেতিয়া যিটো কালপিতটোৰ কথা মই অচিক হেৰি কৰিবলৈ ধৰিছিলোঁ, অচিয়ে তেতিয়া কৈছে আপুনি এভিডেঞ্চ নোহোৱাকৈ কেনেকৈ কেছ দিব? মই কৈছোঁ এভিডেঞ্চ মই তাৰ ওপৰত কেছ দিব ওলাইছোঁ। তেতিয়া অচিয়ে কৈছে ননচেন্স, গেট আউট। কি বিনা দুখী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছ তই? এইটো অচি লক্ষ্মণ প্ৰসাদ দাস, লগত মোৰ এজন আছে, এজনে মই কৈছিলোঁ লক্ষ্মণ প্ৰসাদ দাসে কৈছে তুমি এভিডেঞ্চ নোহোৱাকৈ কিয় ইয়াত ছাছপেক্ট কৰিবলৈ আহিছা? তেতিয়া মই ক'লে এভিডেঞ্চ মই
তাক সাসপেক্টত মই কেছ কৰিব ওলাইছো সেইটো আমাৰ তেতিয়া মানে সি মোক কৈছে ননসেন্স ইডিয়েট গেট আউট ইনে ফালতু টাইম লোকচান কৰিবলৈ আহিছে সি তেনেকৈ কৈছে এতিয়া সি যোৱাকালি এই অচিজনে যোৱাকালিয়ে গম পায় ছোৱালীজনী মৃত্যু হৈছে বুলি অলৰেডি তাত গৈ ৰৈছে তাত মানে আমাৰ এজনক ডাইৰেক্ট কৈ গৈছে দাস ছোৱালীজনী 90% নাই আপোনালোকে হেৰি নকৰিব আমি পুলিচে ইনভেষ্টিগেশ্যন কৰিছোঁ আপোনালোকে হেৰি হুলস্থুলীয়া পৰিৱেশ নকৰিব তেনেকৈ আমাৰ এজনক কৈছে তেতিয়া তাৰ পাছত আজি আমাৰ ছোৱালী আমি ডেড বডি পাইছোঁ আৰু তাৰ ওচৰত যাওঁ কি কৈছে হৈ যাব আপোনালোকৰ ছোৱালী জিন্দা পাম এতিয়া আমাৰ কিবা ন্যায় লাগে এই লক্ষ্মণ প্ৰসাদ দাসক লাগে আৰু যদি আমি লক্ষ্মণ প্ৰসাদ দাসক যদি নাপাওঁ আমি এই থানাৰ সন্মুখতে আমি ডেড বডি আমি জ্বলাম প্ৰয়োজন হ'লে আমি গোটেই কিতাপৰ আমি বন্ধ কৰিবলৈ আমি হেৰি হ'ব আমি সিদ্ধান্ত আমি এতিয়া থানাৰ মুখত আমি এটাই সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি অচিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেড বডি আমি চম্জি নলওঁ আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনীৰ সৎকাৰ ব্যৱস্থা কৰিম এজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক দেৱতা বুলি পূজা কৰে দেৱতা পূজা কৰে ইমান ডাঙৰ এটা ভুল কৰিলে তেওঁ কেনেকৈ ভাবিলে এনেকুৱা ডাঙৰ জঘন্য নিকৃষ্ট কাম এটা কৰি তেওঁ বাচি যাম বুলি কেনেকৈ ভাবিলে মোক চব চপা কৰি থৈ গ'ল তেওঁ লাখ ভাল কামৰ ভিতৰত এটা সৰু বেয়া বোলে মোক চেচ কৰি থৈ গুচি গ'ল আমাক আজি 7 মাহে কোনে জানিলে নে আপুনি কিয় কৰিলে এনেকুৱা নামটো কি আপোনাৰ মোক চব চপা কৰি থৈ গ'ল তেওঁ লাখ ভাল কামৰ ভিতৰত এটা সৰু বেয়া বোলে মোক চেচ কৰি থৈ গুচি গ'ল কোনজনী মাইকীয়ে লোকৰ ছোৱালীৰ লগত নিজৰ মতাটোক হেৰি কৰা সহ্য কৰিব পাৰিব কওকচোন মোৰ স্বামী বুলি মই নকওঁ মই তেওঁ মুখ চাবলৈও নিবিচাৰোঁ তেওঁক প্ৰশাসনে যি ব্যৱস্থা লয় তাকে লওক ৰাইজে যি ব্যৱস্থা লৈ লওক যদি ৰাইজৰ মাজলৈও গতাই দিয়ে ৰাইজে মনৰ হেঁপাহেৰে তেওঁক যি কৰে কৰক মোৰ একো তাত ক'বলগীয়া নাই কৰি থৈ গ'ল তেওঁ লাখ ভাল কামৰ ভিতৰত এটা সৰু বেয়া বোলে মোক চেচ কৰি থৈ গুচি গ'ল তেওঁ ইমান ডাঙৰ এটা ভুল কৰিলে তেওঁ কেনেকৈ ভাবিলে এনেকুৱা ডাঙৰ জঘন্য নিকৃষ্ট কাম এটা কৰি তেওঁ বাচি যাম বুলি কেনেকৈ ভাবিলে যদি ময়ো জানিলোহেঁতেন পিছত মই আপোনালোকক মই নিজেই জনালোহেঁতেন এই কথা তেওঁ যদিও বাচি যাম বুলি ভাবিছিলে মই জনা হ'লে মই পিছত নিজে মই জনালোহেঁতেন এই কথা মই নিবিচাৰোঁ সেইটো মোৰ যেনেকৈ সন্তান আছে তেওঁৰো সন্তান সেইটো তোমাৰো ল'ৰা ছোৱালী আছে তুমি এজনী ছোৱালীক তেনেকৈ দিবা নেকি তুমি কাৰোবাৰ লগত হেৰি হ'বলৈ আৰু এইটোও কওঁ ইমান দিনে তেওঁলোকৰ মাক বাপেকে কি একো নাজানিলে এটা লজ্জাজনক বিষয় যিটো ক'বলগীয়া ভাষা নাই তাক বুজাবলগীয়া কোনো কথা নাই যাৰ মাতৃৰ বুকুৰ পৰা এজনী ছোৱালী হেৰাই গৈছে সেই মাতৃগৰাকীহে গম পাব তাৰ গোটেই কাহিনীটো কিন্তু আমি গাঁওবাসী হিচাপে এটাই কওঁ দোষীৰ কষ্টটো সদায় ফাষ্টেগ আদালতত হওক যিটো আইন প্ৰক্ৰিয়াৰ দ্বাৰা কোনো কাৰণতে সাৰি যাব নালাগে তেখেতৰ আমি যেন ক'ব নিবিচাৰোঁ তেখেতৰ ল'ৰাকেইটা বা ছোৱালী তেওঁলোক আৰু তেওঁ এজনে ভুল কৰিছে তেওঁৰ ল'ৰা ছোৱালীকেইটা বা ছোৱালীজনী ভুল বুলি আমি ক'ব নিবিচাৰোঁ কিন্তু যিহেতু তেওঁৰ নামটো আপোনাৰ এজেহাত নাম সোমাই আছে কিন্তু তেখেতৰ অতি উত্তম যিটো আপোনাৰ ফাষ্টেগ আদালতত বিচাৰ হ'ব তেখেতক আমি বিচাৰোঁ আৰু ৰাইজে সকলো সেইটোৱে বিচাৰে आरो जोंनि बर' लाइमोन सिख्ला बा सेंग्राफोरा साबधान जा गुबुन हारिजों मोजां मोनलायनानै हाबा जानायफोरखौ एसे गोजानाव दोननो नाजाखा आरोना मानो होनोब्ला दा नुखादों दाखालि बावैसो गावनि हौवाखौनो दानथारनाय आरो दा नै नुखाबाय सासे लाइमोन सिख्ला फरायफुबाय थानाय आरोना फार्स्ट सेमिस्टाराव फरायोमोन बे सासे लाइमोन सिख्लाया दाथ' नोंथांमोना नुखाबाय बुथारनानै लिट्रिनाव हाखराव गारनानै दोननाय दा मानसिखौबोथ' हमनानै मोनबाय आरोना आंनि बायदिबा ना बेफोरबायदि मानसिखौ डाइरेक्ट फासिसो होनांगौ आरोना